HSLCৰ অসমীয়া প্ৰশ্ন কাকতো ফাদিল হৈছিল টুইট যোগে এই কথা জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লোহিত খাবলো কেন্দ্ৰৰ ইনচাৰ্জক সোধা পোছাত এই ভয়ংকৰ তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে 18 মাৰ্চত আছিল অসমীয়াৰ পৰীক্ষা আমি জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তৰ বাতিল হ'ল মেট্ৰিকৰ অসমীয়া বিষয়ৰ পৰীক্ষা আৰু মেট্ৰিকৰ অসমীয়া বিষয়ৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ তথ্য ইতিমধ্যে সদৰি কৰিছে টুইট যোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 18 মাৰ্চত অসমীয়া বিষয়ৰ পৰীক্ষা আছিল উল্লেখনীয় কথাটো হৈছে যে লখিমপুৰৰ লোহিত খাবলো হাইস্কুলৰ পৰা প্ৰশ্ন কাকত ফাদিল হোৱাৰ তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছিল পৰীক্ষা কেন্দ্ৰৰ ইনচাৰ্জ প্ৰণৱ দত্তক জেৰা কৰাৰ পৰিপ্ৰেক্ষিতত এই ভয়ংকৰ তথ্য শেহতীয়াকৈ ফাদিল হৈছে গুৰুত্বপূৰ্ণ কথাটো হৈছে যে যি সময়ত বিজ্ঞানৰ পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ উত্তেজনা মাৰ নাই যোৱা চাঞ্চল্য মাৰ নাই যোৱা এই মুহূৰ্তত সমগ্ৰ ৰাজ্যতে এক প্ৰকাৰ জুকাৰণি এই মুহূৰ্তত অব্যাহত আছে সমগ্ৰ শিক্ষাৰ্থী সমাজ এই মুহূৰ্তত এক প্ৰকাৰ বিপাঙত পৰিছে তাৰ মাজতে বাৰে বাৰে শিক্ষাৰ্থীসকলৰ শৈক্ষিক জীৱনক লৈ হেতালি খেলা পৰিলক্ষিত হৈছে এইবাৰ দেখিবলৈ পোৱা গৈছে যে মেট্ৰিকৰ অসমীয়া বিষয়ৰ পৰীক্ষা বাতিল কৰা হৈছে মেট্ৰিকৰ অসমীয়া বিষয়ৰ প্ৰশ্ন কাকতো ফাদিল হৈছিল আৰু এই কথা পোহৰলৈ আহিছিল তেতিয়া যেতিয়া লোহিত খাবলো হাইস্কুলৰ প্ৰশ্ন কাকত ফাদিল হৈছিল বুলি তথ্য পোহৰলৈ আহিছিল আৰু পৰীক্ষা কেন্দ্ৰৰ ইনচাৰ্জ প্ৰণৱ দত্তক যেতিয়া জেৰা চলোৱা হৈছিল তেতিয়া এই সমগ্ৰ ঘটনা পোহৰলৈ আহে